বিবাহৰ সময়ত যেতিয়া মাৰ ঘৰৰ পৰা ওলাইছিলোঁ তেতিয়া কান্দিছিলোঁ আৰু আজি যেতিয়া মাৰ ঘৰৰ পৰা হাস্পতাললৈ যাম তেতিয়া কান্দিছোঁ। মনটো বহুতেই দুখ লাগিছে। ৰাতিপুৱা উঠি হাস্পতাল যাবলৈ ৰেডি হ'লোঁ। ৰেডি কৰিলোঁ হাস্পতালৰ সকলো বেগ পাতি আৰু তাৰ পাছত ধুনীয়াকৈ ওলালোঁ আমি যাবলৈ। মোৰ লগত যাব ভণ্টি, মা আৰু মোৰ শহুৰ দেউতা। দেখিছে নহয় মোৰ ভণ্টিক, তাই যে হাস্পতাল যাব দেখাতো একেবাৰে লগা নাই। ভাগিনীজনীক ক'লোঁ, বেবী এটা লৈ আহিম, তুমি অপেক্ষা কৰিবা। বাৰ পৰা বিদায় মাগিলোঁ আমাৰ ঘৰৰ কুকুৰ বিংগোৰ পৰাও। এনেদৰে সময়খিনি যে ইমান সোনকালে পাৰ হৈ যাব মই কেতিয়াও ভবা নাছিলোঁ। আজি কেইদিনমান আগত মোৰ এনেকুৱা লাগিছিল যে মোৰ প্ৰেগনেঞ্চি ৰিপৰ্টটো আহিছিলহে আৰু আজি চাওঁতে চাওঁতে মোৰ 9 মাহো কমপ্লিট হৈ গ'ল। এতিয়া মই যাবলৈ ওলাইছোঁ হাস্পতালত। কেমেৰাত আবদ্ধ কৰিব পাৰি কেৱল ছবিবোৰহে, কিন্তু মনৰ ভাৱবোৰ নহয়। আজি হাস্পতাল যাবলৈ ওলোৱাৰ পাছত মনটো নেজানো সুখতেই নে দুখতেই বহুত ভাবুক হৈ পৰিছিল। বহুতেই মনটো কিবা হৈ পৰিছিলে। চকুৰ পানী ৰখাব পৰা নাছিলোঁ আৰু মোৰ ঘৰৰ মানুহসকলেও মোক বহুত আথৌ-পিথৌকৈ বিদায় দিলে। এনেদৰে ৰাওনা হ'লোঁ আমি আমাৰ হাস্পতালত। আশীৰ্বাদ কৰিব মোৰ সন্তানটিৰ সৈতে অতি শীঘ্ৰে আপোনালোকৰ আগত আকৌ লগ পাম এটি নতুন ব্লগৰ সৈতে। আজিলৈ ইমানতেই।